কেতিয়াবা প্ৰেয়সীক হেৰুৱালে লোকে প্ৰেমিকজনক উপলুঙা কৰি কয় অকলশৰীয়া। তেতিয়া তেওঁ পৃথিৱীক এই উত্তৰ দি বেদনাক ইতিবাচক কৰি তুলিব পাৰে। ডক্টৰ ভূপেন হাজৰিকাৰ ৰচনাৰে কোনে কয় মই অকলশৰীয়া, কোনে কয় মই অকলশৰীয়া, মই আৰু মোৰ ছাঁ দুয়োৰে লগৰীয়া। পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ ছাঁ। সংগীহীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা? মই আৰু মোৰ ছাঁ দুয়োৰে লগৰীয়া, মই আৰু মোৰ ছাঁ। দূৰণিৰ বন্ধু সকলো মিছা, নিচেই কাষৰ ছাঁহে সঁচা। মই আৰু মোৰ ছাঁ দুয়োৰে লগৰীয়া, মই আৰু মোৰ ছাঁ। আশাৰ বালিচৰত যেতিয়া ঘৰ সাজো, মোৰেই ছাঁয়ে বালি তুলি দিয়ে। এন্ধাৰ বাটতে মোৰেই ছাঁয়ে মেলি দিয়ে নিতে জ্যোতিৰ দলিচা। মই আৰু মোৰ ছাঁ দুয়োৰে লগৰীয়া। পৃথিৱী নকবা মই অকলশৰীয়া, মই আৰু মোৰ ছাঁ দুয়োৰে লগৰীয়া।